টেকনিকেল আৰ্টিফিচিয়েল চেনেলত পুনৰ আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ কানাড়া ই পাছবুক এইটো এপছ ইউজ কৰিব আৰু আপুনি এইটো এপছ যদি ইউজ কৰে তেনেহ'লে আপোনাৰ যিটো বেংকৰ কানাড়া বেংকৰ যিটো পাছবুক আছে এইটো আপোনাৰ আপডেট কৰিব নালাগিব। আপুনি কি কৰিব ইয়াতে সকলো আপুনি যিমানখিনি ইয়াতে ট্ৰানজেকশ্যন কৰিছে বা যিমানখিনি আপুনি ইয়াতে লেনদেন কৰিছে এই গোটেইখিনি আপুনি ইয়াতে চাব পাৰিব। কেনেকৈ চাব মই আজি A to Z ডিটেইলছ আপোনাক দেখুৱাই দিম। আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আপুনি প্ৰথমতে আপুনি কি কৰিব আপুনি প্লে ষ্ট'ৰ যাব, প্লে ষ্ট'ৰ যাই আপুনি চাৰ্চত লিখিব কানাড়া ই পাছবুক লিখিব। কানাড়া ই পাছবুক লিখাৰ পিছতে আহি যাব এই এপছটো। আপুনি কি কৰিব এইটো ইনষ্টল কৰিব, ডাউনলোড কৰিব, কৰাৰ পিছত আপুনি ইনষ্টল কৰিব, কৰাৰ পিছত আপুনি কি অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে এইটো অপেন হৈ যাব। অপেন হোৱাৰ পিছত আপোনাৰ ইয়াতে কাষ্টমাৰ আইডি আৰু আপোনাৰ যিটো বেংকৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেইটো ইয়াতে এণ্টাৰ কৰি দিব। সেইটো মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি কি কৰিব প্ৰচিডত ক্লিক কৰি দিব। আৰু আপুনি যদি কাষ্টমাৰ আইডিটো পোৱা নাই তেনেহ'লে আপুনি কি কৰিব এইটো পাছবুক আপুনি ফাৰ্ষ্টৰ পেজটো অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব কাষ্টমাৰ আইডি। আপুনি কি কৰিব এইকেইটা নাম্বাৰ ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে আপুনি কি কৰিব এণ্টাৰ কৰি দিব আৰু আপোনাৰ বেংকৰ লগত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেইটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা আহিব আৰু আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। যিটো মোবাইল নাম্বাৰ আপোনাৰ বেংকৰ লগত লিংক আছে সেইটো মোবাইল নাম্বাৰত OTP আহিব। এইটো এণ্টাৰ কৰি দিব, প্ৰচিডত ক্লিক কৰি দিব। মোৰ আহিছে। দিয়াৰ পিছত আপোনাৰ কি ক'ব ইণ্টাৰ নিউ 6 ডিজিট এমপিন। আপুনি কি কৰিব যিকোনো এটা পাছৱৰ্ড ইয়াতে ৰাখিব। মই মোৰ পাছৱৰ্ডটো ইয়াতে দিছোঁ। আপুনি কি কৰিব যিকোনো এটা পাছৱৰ্ড ইয়াতে ছেট কৰিব। পাছৱৰ্ড ছেট কৰাৰ পিছত আপুনি কি কৰিব অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখতে এনেকুৱা পেজ খোল খাব ইণ্টাৰ 6 ডিজিট এমপিন। আপুনি কি কৰিব যিটো এমপিন আপুনি ছেট কৰিছে সেইটো এমপিন আপুনি ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ কানাড়া পাছবুকটো কি হ'ব লগ ইন হৈ যাব। এনেকুৱা লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপোনাৰ একাউণ্টৰ ডিটেইলছ আৰু আপুনি পাছবুক চাব পাৰিব। আপুনি যদি পাছবুক চাব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব পাছবুকত ক্লিক কৰি দিব। পাছবুকত ক্লিক কৰি দিয়াৰ পিছত অকণমান লোডিং হ'ব আৰু আপোনাৰ ছেভিং একাউণ্ট নে কি একাউণ্ট আপুনি সেইটো ইয়াতে ছিলেক্ট কৰি দিব। ছিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব অকণমান লোডিং ল'ব। লোৱাৰ পিছত আপোনাৰ সন্মুখতে পেজটো খোল খাব। মই দেখুৱাই দিছোঁ এনেকুৱাকৈ আপুনি পাছবুকটো এনেকৈ চাব পাৰিব। কিমান টকা আপুনি কিমান দিনত ট্ৰানজেকশ্যন কৰিছে আপুনি A to Z ডিটেইলছ ইয়াতে চাব পাৰিব। চ' বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব।